Hey viewers, নমস্কাৰ মই লক্ষীপ্ৰিয়াই স্বাগতম জনাইছো আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ লওঁ এইটো হৈছে NYB নেইল পলিশ যিটো মই purple.com ৰ শ্বপিং হলত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো ভিডিঅ'টো। যদি আপোনালোকে চোৱা নাই ভিডিঅ'টো তেনেহলে মই ডেসক্ৰিপচন বক্সত লিংক দি দিম, আপোনালোকে চাই ল'ব ভিডিঅ'টো। আৰু এইটো হৈছে ইয়াৰ শেড, আৰু ইয়াৰ শেড নেমটো হৈছে দ্য বিগ এপল কুকিজ। খুবেই ধুনীয়া কালাৰ হয়, ইজিলি ক্ৰিজ নহয়, কোৱালিটিও ভাল হয়। যদি শেডটো আপোনালোকৰ ভাল লাগিছে তেনেহলে আপোনালোকে নিশ্চয় ট্ৰাই কৰিব পাৰে। মোৰ ওচৰত এটা মিন্ট্ৰাৰ বক্স আছে যিটো মই এইটো কালিয়ে মোৰ ওচৰত ৰিচিভ হৈছে আৰু মই এইটো ওপেন কৰা নাই এতিয়ালৈকে। সো আপোনালোকৰ লগত আনবক্সিং কৰোঁ এইটো। ইয়াত বাবল ৰেপিং নাই, এনেকৈ জাষ্ট কাৰ্ডবোৰ্ড কাগজ টুকুৰা টুকুৰা কৰি ভালদৰে পেকিং কৰি দিছে। এইটো পেকিংও বেয়া নহয়, ঠিকে আছে। সো ইয়াৰ পৰা ওলাব মোৰ টিকলু মিকলু এইটো আই শ্বেডো পেলেট। এইটো হৈছে ৱেট এণ্ড ৱাইল্ড আই শ্বেডো পেলেট। ইয়াতে মোৰ শ্বেডটো হৈছে ৰ'জ ইন দি এয়াৰ। এইটো পেলেটত প্ৰায় 4টামান শ্বেড আহে আৰু গোটেই পেলেটকেইটাৰ ভিতৰত চবতকৈ ফেমাছ শ্বেডটো হৈছে এইটো ৰ'জ ইন দি এয়াৰ, কাৰণ ইয়াত থকা কালাৰ কম্বিনেশ্যনবিলাক খুবেই ধুনীয়া হয়। ইয়াৰ নেট কোৱান্টিটি হৈছে 10 গ্ৰাম। সো এইটো 2019ৰ মেনুফেকচাৰিং আৰু 2022 এক্সপায়াৰী। সো ইয়াতো আপোনালোকে 3 ইয়াৰ্ছ পাই যায় ধুনীয়াকৈ, কিন্তু মোৰ 1 ইয়াৰ লছ হৈ গ'ল যিহেতু মই এইটো 2020ত ৰিচিভ কৰিছোঁ। সো মোৰ ওচৰত আৰু 2 বছৰ আছে এইটো ইউজ কৰিবলৈ। আৰু ইয়াত মেক্সিমাম ৰিটেইল প্ৰাইচ দিয়া আছে 599। কিন্তু ৱেট এণ্ড ৱাইল্ড খুবেই ফেমাছ ব্ৰেণ্ড হয়। সো আপুনি নাইকা, পাৰ্পল, এমেজন, ফ্লিপকাৰ্ট, মিন্ট্ৰা সকলো ধৰণৰ ৱেবছাইটতে আপুনি পাই যাব। এইটো কোনো চিন্তা কৰিব নালাগে আৰু ডিছকাউণ্টত পাই যাব। এইটো এটা প্লাষ্টিক বক্স হয়, পৰিলেতো ইজিলি ভাঙিবই, কিন্তু বক্সটো ভাঙক বা নাভাঙক কিন্তু আমাৰ ইয়াত থকা পাউডাৰখিনি ক্ৰিজ হৈ যাব। সো খুবেই সাৱধানে ৰাখিব লাগে এনেকুৱা পেলেটবিলাক। ইয়াৰ শ্বেডকেইটা মই ওচৰৰ পৰা দেখাই দিছোঁ ধুনীয়াকৈ। ইয়াতে পিছফালে ধুনীয়াকৈ লিখা আছে কেনেকৈ, যদি আপুনি বিগিনাৰ হয় তেনেহ'লে কি মেকআপ কেনেকৈ কেতিয়া কৰিব লাগিব ইয়াত ধুনীয়াকৈ দিয়া আছে। যদি আপুনি দিনত মেকআপ কৰিব খোজে, দিনত যদি কৰিব খোজে লাইটকৈ, এইটো ইয়াত ধুনীয়াকৈ দিয়া আছে। আৰু যদি ৰাতি ক'ৰবাত পাৰ্টি যাব হয় বা ৰাতি মেকআপ কৰিব লগা হয় তেনেহ'লে এইটো ইয়াত অলপ ডাৰ্ক শ্বেডত আছে। আৰু ইয়াত ধুনীয়াকৈ নাম্বাৰিং কৰি থোৱা আছে, নাম্বাৰবিলাক 1 2 3 4। সো দুটা ট্ৰানজিশ্যন শ্বেড আছে ইয়াতে, আৰু ভিতৰৰ শ্বেডখিনি খুবেই ধুনীয়া হয়। আৰু ইয়াৰ পিগমেণ্টেশ্যন মই দেখাই আছোঁ ৰ'ব। সো এইটো ফাৰ্ষ্ট শ্বেডটো লৈছোঁ আমাৰ। ইয়াতে টোটেল 10টা শ্বেড আহে, তাৰে জাষ্ট 2টা শ্বেড হৈছে আমাৰ শিমাৰী আৰু বাকী গোটেই 8টাই মেট হয়। দেখুৱাই দিছোঁ, এইটো আৰু এইটো জাষ্ট 2টা শ্বেড হয় শিমাৰী। আৰু মই ইয়াত যদি দেখাওঁ এইটো শ্বেড আৰু এইটো, এই দুটাই হৈছে শিমাৰী, বাকী 8টা কালাৰ মেট হয়। সো আপুনি যদি বিগিনাৰ হয় তেনেহ'লে ডেফিনেটলি আপুনি এইটো পেলেটক এটা ট্ৰাই দিব পাৰে। খুবেই সুন্দৰ ইয়াৰ পিগমেণ্টেশ্যন, কালাৰ খুবেই ধুনীয়া। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাইডত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰিব যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে নটিফিকেশ্যন পাই যায়। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ, তেনেহ'লে আহিছোঁ আজিলৈ।